নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টিত আপোনালোকে এইমাত্ৰ শুনা দিহা নামৰ সুৰটিৰ নোটেশনখিনি দিবলৈ চেষ্টা কৰিছোঁ। চি স্কেলৰ বাঢ়ি লৈছোঁ, খুব সহজভাৱে আপোনালোকক দেখুৱাই দিম। আপোনালোকে তুলি লৈ আপোনালোকৰ নিজৰ মতে যিমান ষ্টাইলত বজাব পাৰে আপোনালোকে বজাব। তো চি স্কেলৰ বাঢ়ি আপোনালোকে যিকোনো স্কেলতে বজাব পাৰিব। তো আপোনালোকক প্ৰথম এটা কথা কৈ ল'ব বিচাৰিছোঁ, ধাটো কপাই দিব লাগিব, চাটো কপাব লাগিব, ৰেটো কপাব লাগিব। কেনেকৈ কপাব লাগিব আপোনালোক দেখুৱাই দিছোঁ। ঠিক আছে, এনেকুৱাকৈ আপোনালোকে মাজতে দিব লাগিব। আপোনালোকে এইমাত্ৰ গমেই পাব। প্ৰথম লাইন আছিল এনেকুৱা, পা সা ধা পা ৰে সা ধা, গা ৰে সা ৰে গা পা ধা সা ধা পা, ওপৰলৈ গুচি গ'ল। গা ৰে সা ৰে গা পা ধা সা ধা পা, তাৰপিছত ওপৰলৈ গুচি গৈছিলোঁ, তাৰ পৰা আৰম্ভ কৰিছোঁ। গা ৰে সা ৰে গা পা ধা সা ধা পা ৰে সা ধা গা ৰে সা, ইয়ালৈ আহিল। ওপৰৰ যিটো গা ৰে আছে, গা ৰে সা ৰে গা গা, গা ৰে সা ৰে গা গা সা ধা, ইয়ালৈ আহিল। তাৰপিছত পা ধা সা ৰে গা ৰে সা ধা, পা ধা সা ৰে গা ৰে সা ধা, পা ধা সা ৰে গা গা ৰে, এইখিনি। এইখিনি হৈছে পা ধা সা ৰে গা ৰে সা ধা, পা ধা সা ৰে গা ৰে সা ধা, পা ধা সা ৰে গা গা ৰে, ৰেট ষ্টেণ্ডিং হ'ব। তো এইখিনি পা ধা সা ৰে গা ৰে সা ধা, ওপৰলৈ গৈ আৰু তললৈ নামি আহিব লাগিব দুইবাৰ। পা ধা সা ৰে গা ৰে সা ধা, পা ধা সা ৰে গা ৰে সা ধা পা, তাৰপিছত ধা সা ৰে গা গা ৰে, ধা সা ৰে গা গা ৰে, ৰেট। তাৰপিছত ৰেৰ পৰা কি হ'ব, ৰেটো ভাইব্ৰেট কৰিব লাগিব। ৰে ৰে ধা পা, ঠিক আছে ইয়ালৈকে। তাৰপিছত আহিব পা ধা সা, পা ধা সা ধা সা ধা রে সা ধা, পা ধা পা গা রে সা রে গা রে সা, এইখিনি চাব। পা ধা সা
धा सा धा रे सा धा पा गा रे सा रे गा रे सा ঠিক আছে তাৰ পিছত এইখিনি চাব আকৌ সা গা ৰে সা ৰে গা ৰে সা গা ৰে সা ৰে গা ৰে সা ৰে গা পা ধা সা ধা এইখিনি লৈকে सा गा रे सा रे गा रे सा रे गा पा धा सा धा पा धा सा पा धा सा धा रे सा धा पा गा रे धा पा ইয়ালৈ হল ইয়াৰ পিছত আহিব এইটো এটা অলংকাৰৰ দৰে এইখিনি নোটেশনখিনি আপোনালোকক কৈ দিছো পা ধা সা ৰে ধা সা ৰে গা পা ধা সা পা ধা সা তাৰপিছত सा रे धा सा रे गा पा धा सा धा रे सा धा पा गा रे सा सा তো এইখিনি আশা কৰিছো আপোনালোকে বুজি পাইছে যদি ভাল লাগে ভিডিওটি লাইক কৰিব শেয়াৰ কৰিব মই নোটেশনখিনি আপোনালোকক ধুনিয়াকৈ লিখি দিছো আশা কৰিছো ভাল পাব আজিলৈ এইখিনি নমস্কাৰ